কেনেকৈ মৃত্যু হল প্ৰতীক্ষা শৰ্মাৰ প্ৰেমিক আশুতোষে হত্যা কৰিলে নেকি প্ৰতীক্ষাক ৰহস্যজনক অৱস্থাত উদ্ধাৰ প্ৰতীক্ষাৰ মৃতদেহ গুৱাহাটীৰ তৰুণ নগৰৰ প্ৰতিভালয় নামৰ এই এপাৰ্টমেণ্টটোত সন্দেহজনক অৱস্থাত উদ্ধাৰ হল তিনিচুকীয়াৰ প্ৰতীক্ষা শৰ্মা নামৰ এইগৰাকী যুৱতীৰ মৃতদেহ কিন্তু কেনেকৈ মৃত্যু হল প্ৰতীক্ষাৰ প্ৰথমে মন কৰক এই চিচিটিভি ভিজুৱেলছটোলৈ এইগৰাকীয়ে হৈছে প্ৰতীক্ষা শৰ্মা প্ৰতীক্ষাৰ ভাড়া ৰুমত সন্ধিয়া 7 বজাত প্ৰৱেশ কৰিছিল প্ৰতীক্ষাৰ এসময়ৰ প্ৰেমিক আশুতোষ কাশ্যপ নামৰ এইজন যুৱক 4 ঘণ্টা সময় প্ৰতীক্ষাৰ ৰুমত কটাই পুনৰ প্ৰতীক্ষাৰ সৈতে ভাড়া ঘৰটোৰ পৰা এনেদৰে ওলাই গৈছিল আশুতোষ ঠিক 11 মান বজাত পুনৰ প্ৰতীক্ষা নিজৰ ৰুমলৈ সোমাই যায় এইদৰে বুধবাৰে নিশা যি সোমাল তাৰ পিছত আৰু ৰুমৰ পৰা ওলাই নাহিল প্ৰতীক্ষা কিন্তু বৃহস্পতিবাৰে নিজকে শেষ কৰি দিয়াৰ অৱস্থাত উদ্ধাৰ হল প্ৰতীক্ষাৰ মৃতদেহ কিন্তু প্ৰতীক্ষাৰ মৃত্যু সহজভাৱে ল'ব পৰা নাই পৰিয়ালৰ লোকে কিয়নো প্ৰতীক্ষা শৰ্মা আছিল অত্যন্ত মেধাৱী ছাত্ৰী দৰং মহাবিদ্যালয়ৰ টপাৰ আছিল প্ৰতীক্ষা ৰাষ্ট্ৰপতি মেডেলো লাভ কৰিবলৈ সক্ষম হৈছিল প্ৰতীক্ষা শৰ্মাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা MBAত উত্তীৰ্ণ হৈছিল প্ৰতীক্ষা তাৰ পাছৰ পৰাই ডালমিয়াত চাকৰি কৰি আছিল এইগৰাকী প্ৰতীক্ষা শৰ্মাই মৃত্যুৰ সময়ৰ দৃশ্য আৰু চিচিটিভি ভিজুৱেলছ দেখি প্ৰতীক্ষাক হত্যাৰ সন্দেহ পৰিয়ালৰ চিচিটিভিত বন্দী হোৱা আশুতোষ নামৰ এই যুৱকজনৰ সৈতে প্ৰতীক্ষাৰ আছিল প্ৰেমৰ সম্পৰ্ক গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থকাৰ সময়ৰ পৰাই দুয়োজনৰ মাজত হৈছিল প্ৰেমৰ সম্পৰ্ক এই সম্পৰ্কৰ কথা ঘৰতো জনাইছিল প্ৰতীক্ষাই কিন্তু শেহতীয়াকৈ আশুতোষে সম্পৰ্ক গঢ়ি তুলিছিল আন এগৰাকী যুৱতীৰ সৈতে সেই কথা গম পাই প্ৰতীক্ষাই আশুতোষৰ লগত বিচ্ছেদ কৰিছিল প্ৰেমৰ সম্পৰ্ক আশুতোষৰ লগত প্ৰেমৰ বিচ্ছেদ হোৱাৰ কথা ঘৰত জনাইছিল প্ৰতীক্ষাই সেই ল'ৰাজন তেওঁৰ আগৰ বয়ফ্ৰেণ্ড বুলি শুনিছিলোঁ বা কলিকো হ'ব পাৰে ঘৰত ফটোখন পঠাইছিলোঁ চিচিটিভি ফুটেজৰ ফটো এটা পঠাইছিলোঁ মই ঘৰত আৰু ফেমিলিয়ে কোৱা মতে সেই ল'ৰাজন সেইজনে হয় বয়ফ্ৰেণ্ড আছিলে বা মাজত ব্ৰেকআপ হৈছিলে এতিয়া আপোনাৰ আহিছিল নেকি আকৌ চাগে পেচাপ হৈছিল বা ছামথিং হ'ব পাৰে হয় মেৰিটাৰ ছোৱালী আছিল প্ৰথমতে পুৰবীত কাম কৰি আছিল পুৰবী ডেইৰী তাৰপিছত গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা পাছ আউট তাই এতিয়া ডালমিয়া চিমেণ্টত কাম কৰি আছিলে তাই কৰ্মৰত কিন্তু চিচিটিভিত পুনৰ প্ৰতীক্ষাৰ ৰুমলৈ অহা দেখা পোৱা গৈছে আশুতোষক সেয়া দেখিয়েই আশুতোষে প্ৰতীক্ষাক হত্যা কৰাৰ অভিযোগ তুলিছে এতিয়া পৰিয়ালৰ লোকে এইটোতো মেইনলি এটা হ'ল মেণ্টেল হেৰাছমেণ্ট তাই মানে মানসিক হিচাপে তাই একদম টোটেলি বহুত ডিষ্টাৰ্ব হৈ আছিলে তো সেইটোৱে আমি ভাবোঁ তাইও কেতিয়াবা কয় মা মোৰ মনটো বহুত বেয়া লাগিছে মই বহুত অকলশৰীয়া হৈছোঁ সেই ল'ৰাটোৰ কথা কয় আগতে সেই ল'ৰাটোৰ লগত সম্পৰ্ক আছিলে তাৰপিছত সিও আজিকালি হেৰি নকৰে নাহে তাৰ লগত এনেকুৱা কৰিলে মানে মোক এনেকৈ মাজতে ঠগিলে মেলিলে তাই সেইবোৰ লৈ পেলাই তাই মানে বহুত মেণ্টেলি ডিষ্টাৰ্ব হৈ আছিলে তো আমি ভাবোঁ এই গোটেই ইনচিডেণ্টটোত তাৰ কিবা এটা ৰোল তাতো অবভিয়াছলি আছে তো আমি সেইকাৰণে তাৰ এগেইনষ্টতে আমি এটা এফআইআৰ দিবলৈ আহিছোঁ কাৰণ তাৰ আমি নিউজটো কালি অলৰেডি ওলালে তাৰপিছত তাৰ ফালৰ পৰা একো কণ্টেক্ট নাই আমাৰ ঘৰত যুৱকজন জড়িত বুলি সন্দেহ আছে আমাৰ 100% মানসিক এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে গীতানগৰ থানাত দাখিল কৰিছে এজাহাৰ ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰ সৈতে সমীৰণ শইকীয়া আৰু সঞ্জীৱন বৰঠাকুৰৰ ৰিপৰ্ট DY365